ফ্ৰেণ্ডছ, মই সৌতন শংকৰ, আপোনালোকৰ চাই সৌতন শংকৰ ইউটিউব চেনেল। আজি মই আপোনালোকক দেখাব খুজিছোঁ এটা ষ্টিল পাইপৰ কোম্পানী। তো চাই থাকক। এইবিলাক হ'ল ষ্টিল পাইপৰ কয়েল হয়। এইবিলাকৰ পৰা ষ্টিল পাইপ বনোৱা হয়। ইয়াতে কয়েলটো লগোৱা হয়। এইবিলাক গেছ হয়, এইবিলাক গেছ দি পাইপটো লগোৱা হয়। এই যে আপোনালোকে দেখিছে ইয়াত কয়েল লগোৱা আছে। এনেকৈ চাই আছে এইফালে। ইয়াতে পাইপটো ৱেল্ডিং হয়। এইটো তেল হয়। ইয়াতে এইটো পলিচিং। ইয়াতে হয় স্কোৱাৰ পাইপ। আপোনালোকে দেখিছে চাগে। ইয়াত চাৰিটা ৰোল লগোৱা হয়। এই ৰোলৰ লগত স্কোৱাৰ বনোৱা হয়। এইটো কাটিং মেচিন। যেতিয়া পাইপটো 3 ফুট হৈ যাব, তেতিয়া এই গাড়ীখন অটোমেটিক কোবোৱাই যাব। তেতিয়া পাইপটো কটোৱা হয়। এইবিলাক পাইপ দেখিছে চাগে আপোনালোকে। সেইটো এটা বেলেগ মেচিন। এইটো মেচিনত সৰু পাইপবিলাক বনোৱা হয়। ইয়াতে দুটা গেছ আছে, এটা হাইড্ৰজেন, এটা আৰ্গন। এই হাইড্ৰজেন আৰু আৰ্গন দি পাইপবিলাক লগোৱা হয়। ইয়াতে পাইপ পেকেটিং কৰা হয় এনেকৈ। সেইবিলাক পেকেট হয়।